Hi guys, welcome back to my YouTube channel Nova Vlogs. আৰু আজি এঠাইত গৈ আছো আপোনালোকে ভিডিঅ'টো চাই থাকিব লগত আছে ভোলা ভোলা মোৰ লগত যাব আজি অলপ ফুৰি আহোঁ দুইটাই চাই থাকিব ভিডিঅ'টো শেষলৈকে লুকছটো কেনে লাগিছে ক'ব গাইজ চশমাযোৰ পিন্ধিছোঁ ফাৰ্ষ্ট টাইম এনেই নিপিন্ধোৱে চশমা আজি পিন্ধিছোঁ আৰু গাইজ এইটো ভিউ চাওক এইটো ভিউ মই দেখুৱাওৱে এইফালে আহিলে মানে কিবা এটা ভাল লাগে এইটো ভিউ আকাশখন পুৰা নীলা হৈছে আৰু গাইজ বাইকখন মই চলোৱা নাই আজি ব্লগ চলাব দিছোঁ এইপিনে গৌৰীপুৰেৰে সোমাই যাম মানে জাহাজত যাওঁ আজি এই গৌৰীপুৰৰ ৰাস্তাটো বহুত মানে বেয়া ৰাস্তা একদম এইটো ৰাস্তাত কোম্পানীয়ে বহুত মানে ৰাস্তাটো গোটেইখিনি কোম্পানীয়ে আৰু এইটো এটা নতুন ৰাস্তা হ'ব মানে ডাইৰেক্ট ভৰলুৰ পৰাই এমছলৈকে হ'ব ৰাস্তাটো ধুনীয়া হ'ব কিন্তু জাম চাম নহয় ইমান আমি পামেই আৰু বেছি দূৰ নাই বেছি অলপমান গ'লেই পাম লগৰ তিনিটা লাগ পালোঁ আমি মানে আমাৰ তাৰেই হয় ইয়াত কাম কৰে GNRCত চ' সিহঁতে বোলে ফেঞ্চিত যাব ঠিক আছে ভাল লাগিব আৰু গাইজ গাড়ীখন ইয়াত পাৰ্ক কৰি থ'লোঁ এইফালে পাৰ্ক কৰি কিনে আমি এইখিনি খোজকাঢ়ি যাম থৈ কিনে আমি খোজকাঢ়ি গৈ আছোঁ ঘাটটো পাই গ'লোঁ আমি এইপিনে আৰু গাইজ ব্ৰহ্মপুত্ৰৰ পানী বহুত বাঢ়িছে চ' ঘাটটো চেঞ্জ কৰি দিছে ইয়াতে এখন অলপ আহোঁতে লেট হ'ব চ' যাই আছোঁ মন্দিৰ এটাত কাষতে আছে অশ্লকান্ত মন্দিৰ দেখুৱাই আছোঁ আপোনালোককো আমি গণেশ মন্দিৰলৈকে আহিলোঁ ইয়াতে এয়া চাওক এটা ধুনীয়া প্লেচ কি ধুনীয়া লাগিছে গাইজ আৰু গাইজ অলপ মন্দিৰৰ পিছপিনে আহিলোঁ মানে ওপৰত এটা মন্দিৰ আছে সেইটো মন্দিৰত নাযাওঁ আজি মানে এইপিনে আহিলোঁ ব্ৰহ্মপুত্ৰ পাৰতে ছাইডেৰে মানে ওপৰৰ পিনে গ'লে আকৌ জাহাজখন গুচি যাব চ' বেলেগ এটা ভিডিঅ'ত দেখুৱাম বাৰু আপোনালোকৰ মন্দিৰটো খুব ধুনীয়া বোলে শুনিছোঁ ঠাইখিনি ইমানেই ধুনীয়া আপোনালোকে আহিলে ক'ব যাব ইচ্ছা নাযাব মানে মই কেমেৰাত ইমান দেখুৱাব নোৱাৰিম কিন্তু আপোনালোকে আহি কিনে গম পাব ধুনীয়া জেগা আৰু ধুনীয়া প্ৰকৃতিৰ গছ গছনিৰ হাৱা আহি থাকে বতাহ পূৰা বতাহ বলি থাকে আমাৰ জাহাজখন আহি গ'ল এতিয়া এইখনতে যাম আমি টিকেটটো কাটি লওঁ এইপিনে টিকেটটো কাটি লৈ কিনে গৈ আছোঁ টিকট 2.5 টকা লয় মানে এজনৰ 2.5 টকা আৰু আমি উত্তৰ গুৱাহাটীৰ পৰাই ফেঞ্চি বজাৰ যাম ঘৰত সোমাই গ'লোঁ ইয়াতে আমি বহিম অলপ পিছত বাহিৰৰ হাৱাটো মজা লৈছোঁ অলপ ল'লোঁ আমি আৰু ইয়াত লাইট জেগা দিয়া হয় মেইনটেইন কৰে আৰু ইয়াত আৰু আগতে সৰু হৈছিল এতিয়া ডাঙৰ কৰি দিছে জাহাজখন লাইট জেগা চেগা মানে দিয়ে আৰু ছেফটিটো পূৰা ফুল মেইনটেইন হয় আৰু ফাৰ্ষ্ট টাইম উঠিছোঁ ইয়াত মানে আজি ফাৰ্ষ্ট টাইম মোৰ গৈ পোৱা নাই পানী ওলাইছে দেখোন খুটছি নেকি জাহাজখন চাওক খাব নাপাওঁ ছাগলৰ নিচিনা বহি আছে চাওক ইয়াত জাহাজখন ষ্টাৰ্ট দিলে ইয়াৰ পৰা যাওঁ আৰু বতাহ ধুনীয়া লাগিছে
বাপৰে জাহাজত ভাই এটাক লগ পালোঁ সি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিলে ভাল লাগিল থেংক ইউ ভাই ফেঞ্চি বজাৰ পাই গ'লোঁ মানে জাহাজ ঘাটটো পাই গ'লোঁ আৰু ইয়াৰ পৰা যাওঁ আৰু গাইজ জাহাজৰ পৰা নোমা মানুহ বহুত চ' ভিৰ লাগি গৈছে এইখিনিত हम जहाँ से जाते हैं वही लाइन शुरू होता है गाड़ी वहाँ रखे ना हो जाए गाइस तो गाइस रोदे रोदे खुश करिए सो रास्ता का है ये कोटी कोटी बाज आए थे तो गाइस फैंसी बाजार माजे माजे घूरी आसो गली गली और ये कपड़ा बाजार এইফালে কিবা এটা ভাল দেখিলে লৈ যাম আৰু গাইস পিছে দাদা দোকানত পৰঠা খাম চ' ইয়াত পৰঠা লৈছোঁ আৰু এখন দিব 30 টকা লৈছোঁ টেষ্ট কৰি চাম অলপ টেষ্ট কৰি চাম ঠিক আছে বঢ়িয়া মানে ফুটপাথৰ বস্তু হ'ব পাৰে ধুনীয়া হ'ল খালোঁ দাদা দোকানত মানে ধুনীয়া লাগিল বঢ়িয়া পৰি মানে পেট ভৰি গ'ল আৰু খোৱাটো মজা খোৱাল ফুলাৰ অৱস্থা চাওক এইবিলাক পূজাৰ কাৰণে লৈছে বিশ্বকৰ্মা পূজাৰ কাৰণে এই দোকান দিব তাৰ এখন চাৰিআলিত দোকান আছে চ' দোকানত দিব এইবিলাক বজাৰ লৈ ল'লোঁ এইবিলাক কম দামতো লৈছোঁ ত' গাইজ ফুলাৰ অৱস্থা নহয় আজি ত' ইয়াৰ পৰা যাওঁ মানে আমি জাহাজত যাম চ' ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই বাই গাইজ